স্বাগতম জানাইছোঁ আমাৰ চেনেললৈ আৱাৰ কুকিং ক্লাছ। তো আজি আমি বনাম কঁঠালৰ হে গাইছ, আজি আমি কঁঠালৰ মুচি বনাম। মায়ে এয়া কাটি আছে কঁঠালটো বইল কৰিব লাগিব। বইল কৰি পিনে তাৰপিছত বনাব। আহক কেনেকৈ কঁঠাল বনাই সেইটো চাওঁ। এয়া আমাৰ কঁঠাল বইল হৈ গ'ল। তাৰপিছত এইখিনি হৈছে মছলা, আদা নহৰু যিখিনি নিকোৱা হৈছিলে সেইটো পেষ্ট বনোৱা হৈছে আৰু পিঁয়াজ ইয়াৰ লগতে আদা নহৰুৰ লগতে মছলাও দিয়া হৈছে। এতিয়া আমি জুইটো লগাই দিব লাগিব। অকণ গৰম হোৱাৰ পিছত তেল দি পিনে পিঁয়াজ চিয়াজখিনি ভাজি ল'ব লাগিব ভালকৈ। তাৰপিছত আপোনাৰ যিখিনি কঁঠাল বইল কৰা হৈছে সেইখিনি কঁঠালখিনি দি দিব লাগিব। এতিয়া তেলখিনি আমি দি দিম। যোনখিনি তেল আপোনাৰ ৰিফাইন আৰু আপোনাৰ মিঠাতেলৰ দুটা লগ কৰা হৈছে। তো মিক্স কৰি পিনে বনোৱা হ'ব। তেলখিনি অকণমান টাইমৰ কাৰণে গৰম কৰিব লাগিব। এতিয়া আপোনাৰ তেলখিনি গৰম হৈ গ'ল। এতিয়া আমি দিম পাঁচফোৰণ মছলা দিম, লগতে তেজপাত দিম। তেজপাতটো অকণমান ফ্ৰাই কৰি ল'ব লাগিব। এতিয়া আমি পিঁয়াজখিনি দি দিম। পিঁয়াজখিনি অকণমান ফ্ৰাই কৰিব লাগিব। এতিয়া আমি ফ্ৰাই হৈ গ'ল পিঁয়াজখিনি। এতিয়া আমি দিম মছলা, যিখিনি মছলা পেষ্ট বনোৱা হৈছিলে আপোনাৰ আদা নহৰুৰে, সেইখিনি দিয়া হৈছে। এতিয়া ফ্ৰাই কৰি ল'ব লাগিব। এতিয়া আমি দি আছোঁ ৰেড চিলি, আপোনাৰ ৰঙা জলকীয়া গুড়া। ৰঙা জলকীয়া গুড়া দিলে আপোনাৰ বিশেষকৈ আপোনাৰ কালাৰটো ভাল হয় আৰু অকণমান জ্বলাৰ পিনেও আপোনাৰ জ্বলা বাঢ়ে। খাই লওক দেখিবলৈ কিমান ধুনীয়া হৈছে। এইখিনি ভাজা হৈ গ'ল আপোনাৰ। এতিয়া আমি আহিছোঁ আপোনাৰ কঁঠাল যিখিনি বইল কৰা হৈছিলে, কঁঠালখিনি আমি তাত দি দিম। কঁঠালখিনি এতিয়া ফ্ৰাই কৰি আছোঁ আমি। বিশেষকৈ ক'বলৈ গ'লে আমাৰ গাঁৱৰ মানুহৰ হিচাপত আমি কঁঠাল হাড্ডি নোহোৱা মাংস হিচাপে ভাবোঁ আৰু। এতিয়া আমি নিমখ দিম। এতিয়া হালধি দিম। যিখিনি হালধি যিমানখিনি আপোনাৰ কোৱাণ্টিটি হিচাপত লাগিব সিমানখিনি আপুনি দি দিলে হয় আপোনাৰ হিচাপত। এতিয়া গোটেইখিনি এবাৰ লাৰি দি পিনে আপোনাৰ তাৰপিছত দি দিম আমি যিখিনি আলু দিবলগীয়া আছে, আমি আলু দি দিম লগতে। যিখিনি আপোনাৰ আলু বইল কৰা হৈছিলে এতিয়া আমি আলুখিনি দি দিম। আলুখিনি দি দিলোঁ। আলুখিনি দিয়াৰ পিছত আপোনাৰ ভালকৈ মিক্স কৰি দিব লাগিব আলুখিনি আৰু কঁঠালখিনি। তাৰপিছত আমি লাহেকৈ পানী দি দিম। পানী দি পিনে আপোনাৰ অকণমান বইল কৰিব লাগিব। গোটেইখিনি মিক্স হ'ব লাগিব গোটেইখিনি, তেতিয়া আপোনাৰ লাষ্ট ৰিজাল্টটো আহিব তেনেকুৱা হয়। আমি এতিয়া দিম অকণমান আপোনাৰ জলকীয়া গুড়া। চাই ল'ব আপোনালোকৰ লগত যদি জলকীয়া গুড়া থাকে তেতিয়াহ'লে দি দিব, নিদিলেও আপোনাৰ ইমান ডাঙৰ একো কিবা নাই। আপুনি যদি আছে আপোনাৰ লগত তেনেহ'লে দি দিব, আৰু যদি নাই তেতিয়াহ'লে ইমান ডাঙৰ একো নাই। টেষ্ট আপোনাৰ ছেমেই আহিব। তাৰপিছত অকণমান জ্বলাৰ কাৰণে আমি জলকীয়া গুড়া দি দিছোঁ। এতিয়া আমি অকণ পানী দি পিনে বস্তুখিনি বইল কৰি দিম। তো আপোনালোকে চাই থাকক। যদি আমাৰ ভিডিঅ' ভাল পায় তেনেহ'লে আপোনাৰ লাইক কৰক, ছাবস্ক্ৰাইব কৰক, আৰু আমাৰ চেনেলটো আগবাঢ়ি যাবৰ কাৰণে সকলোৰে আশীৰ্বাদৰ বহুত প্ৰয়োজন। তো সকলোৱে আশীৰ্বাদ কৰক।
ছাপোৰ্ট কৰক, সেইটোৱে বিচাৰোঁ। আৰু এতিয়া আমি পানী দিম, যোনটো পানী আমি গৰম কৰি লৈছোঁ, অলৰেডি গৰম কৰি পিনে দি দিছোঁ। আপোনালোকে গৰম পানী দিলে বেছি বেনিফিটছ আছে, কাৰণ গৰম পানী দিলে আপোনাৰ জলদি আঞ্জাটো হ'ব আৰু মানে আঞ্জাটো ঠাণ্ডা পৰি নাযাবৰ কাৰণে আমি গৰম পানী ব্যৱহাৰ কৰোঁ। এতিয়া চাওক আপোনালোকে কালাৰ এনেকুৱা উঠিছে। এতিয়া আমি গোটেইখিনি বস্তু এবাৰ ঢাকি দি পিনে বইল কৰিম। তাৰপিছত পানী দিয়াৰ পিছত আমি এতিয়া ঢাকি দিম। এতিয়া আমি ঢাকি দিছোঁ। এতিয়া অকণমান টাইমৰ কাৰণে আমি ৰৈ দিওঁ। এতিয়া আমাৰ আঞ্জা ৰেডি হৈ গৈছে, কঁঠালৰ আঞ্জা। চাওক আপোনালোকে, এতিয়া দেখিবলৈ মাংস নিচিনা হৈছে, চাই লওক আপোনালোকে, আৰু খাবলৈও চাগে মাংস নিচিনা হৈছে। চাওক, আপোনালোকেও যদি কেতিয়াবা ঘৰত ৰান্ধিব খোজে বা বনাব খোজে, তেতিয়াহ'লে এইটো চেনেলৰ পৰা আপুনি চাই পিনে বনাব পাৰে বা আপুনি ট্ৰাই কৰিব পাৰে নতুন এটা ডিছ। এতিয়া খাবলৈ ৰেডি হৈ গ'ল। এয়া কঁঠাল আঞ্জা, এয়া মাছৰ আঞ্জা, এয়া চাওক হৈ গ'ল, খাবলৈ ৰেডি হৈ গ'লোঁ এতিয়া আমি। থেংক ইউ ফৰ ৱাচিং আৱাৰ নিউ ভিডিঅ'। সকলোৱে ছাপোৰ্ট কৰক, সেইটোৱে বিচাৰোঁ। থেংক ইউ।